Hello friends, welcome back to my channel everyone. I hope you absolutely fine. So আজি মই আপোনালোকক বিশেষ কাৰণত এই পথাৰত আহি আপোনালোকক জনাব বিচাৰিছো এটা ভাল ষ্টৰী, big story for related hours human. So আমাৰ মানৱ জীৱনত মানে কেনেকুৱা হয় হেনুকাই তো হেনুকা ষ্টৰী মই ক'ব বিচাৰিছো আজি কিন্তু ক'তো যোৱা প্লেনিং নাই ভ্লগিং কৰা মানে প্লেনিং নাছিল একচুয়ালি মই পথাৰৰ মাজত আইছো আপোনালোকক মানে কিছুমান কিবা ক'ব কাৰণে বহুত ডাঙৰ এডেপ দেখাইছে সহজ কাম কেতিয়াবা কঠিন হৈ পৰে না নপৰে কচোন সহজ কাম কেতিয়াবা কঠিন হৈ পৰে না নপৰে সহজ কাম কেতিয়াবা কঠিন হৈ পৰে আপোনালোকে ভাবক মানে কেনেকুৱা এটা ষ্টৰী সহজ কাম কেতিয়াবা কঠিন হৈ পৰে হেতুৰ সহজ কাম কেতিয়া কঠিন হৈ পৰে আচৰিত হয় না কচোন আচৰিত হয় না নহয় আচৰিত সহজ কাম কেতিয়াবা কঠিন হৈ পৰে নেকি সহজ কামটো সহজে হ'ব লাগে ন তো সেই কাৰণে ভাবিছো মই আজি আপোনালোকক ক'বলৈ আহিছো সহজ কাম কেতিয়াবা কঠিন হৈ পৰে কেতিয়াবা এনেকুৱা ভ্লগিঙৰ মাজে এনেকুৱা কথা কৈ থাকিম আপোনালোকক আৰু জব আপডেটবোৰ অলপমান কম বাৰু কিয়নো সেইবোৰে হৈছে নলেজেবল ভিডিঅ' আৰু হৈছে মানে ইণ্টাৰেষ্টিং ভিডিঅ' তো প্লিজ ছাবস্ক্ৰাইব দিছ চেনেলছ টু হেল্প ইউ entertainment and then knowledge চাও আৰু আপোনালোকক কিছুমানে জব মানে আপডেট হৈ থাকিব বিচাৰে সো মই কিছুমান ব্লগিঙৰ মাজে সেইবোৰো কৈ থাকিম আৰু এইবোৰ ষ্টৰীবিলাকো কৈ থাকিম মাজে যেনেকৈ সহজ কাম কেতিয়াবা কঠিন হৈ পৰে সো আপোনালোকে সেইকাৰণে সহজ বিচাৰি নাথাকিব সদায় কঠিন কাম কৰক ইউ গেট ছাকচেছ ওকে তো সহজ কাম বুলি এতিয়া মই HSLCৰ ষ্টুডেণ্টবোৰকো কৈছোঁ সহজ আছামিজ চেপ্টাৰ সহজ বা আছামিজ ছাবজেক্টটো সহজ ইংলিছ ছাবজেক্টটো সহজ মই নাচাওঁ মই শুই থাকিম বাৰু সেইবোৰৰ শুই থাকিম পিছত চাম সেনেকুৱা নকৰিব সহজ বুলি কেতিয়াও ভাবি নল'ব আপোনালোকে পঢ়ি যাই থাকক পুৰা ৰেগুলাৰ পঢ়ি যাই থাকক মই সেইটোৱে ক'ব বিচাৰিছোঁ সহজ বুলি কেতিয়াও ভাবি নল'ব সেই সহজটোৱে কেতিয়াবা আকৌ কঠিন হৈ পৰিব চ' সেইটোৱে মই এটা ষ্টৰী ক'ম বঢ়িয়াকৈ ষ্টৰী এটা কৈ দিম শুনক চাবি এজন কৃষক আৰু চৰাইৰ কথা হয় এই দুটাৰ মাজত মানে দুটা পুৰা একদম ষ্টৰী বিগ ষ্টৰী অফ ফাৰ্মাৰ এণ্ড বাৰ্ড চ' মই আপোনালোকে এইটোৱে ক'ব বিচাৰিম যে চাবি কৃষকে মানে সদায় এজন কিবা ৰজা তাত মানে কীট পতংগবোৰ ধৰি লৈ যায় সেনে ৰজাজনক দিয়ে তাৰপিছত তাৰ বিনিময়ত এডাল পাখি আনে মানে কৃষকজনে সদায় এনেকৈ কৰি থাকে অহৰহ মানে অহা যোৱা মানে সদায় কৰে চ' এদিনাখন চৰাইজনী দেখিলে আৰু এইটো কীট পতংগ সদায় লৈ যায় তাৰপিছত কৃষকজনক সুধিলে আপুনি কীট পতংগবোৰ ক'লৈ লৈ যোৱা আৰু কিয় লৈ যোৱা আপুনি তাৰপিছত তপৰাই উত্তৰ দিলে কৃষকজনে চ' মই এনেকৈ ইয়াৰ বিনিময়ত মই পাখি লৈ আহোঁ চৰাইজনে ভাবিলে মোৰ তাততো অগণন পাখি আছে অগণন চুলি আছে ভালে পালোঁ বাপৰে তাৰপিছত আপোনাক পাখি লাগে চ' মই দি আছোঁ আপুনি টেনশ্যন কিয় লৈ আছে এই পোক পৰুৱা পকাবোৰ মোক দিয়ক মই খাই পেট ভৰাই ল'ম এই কি এনজয়মেণ্ট হেপ্পী তাৰপিছত কি হ'ল সদায় অহৰহ মানে কণ্টিনিউ হৈ থাকিল এইটো প্ৰচেছ সদায় হৈ থাকিল তাৰ বিনিময়ত পাখি এডাল দিয়ে চৰাইটোৱে সেনেকুৱা পাখি লৈ যাই থাকে তাৰপিছত এদিন কি হ'ল এদিন ৰিজাল্ট আহি গ'ল অভিয়াছলি ৰিজাল্ট আহি গ'ল অৱশেষত তাৰপিছত সেই ৰিজাল্টটো কি হ'ল আপোনালোকে নিশ্চয় গম পাইছে সেইকাৰণে HSLCৰ ছাত্ৰ ছাত্ৰীবোৰ আৰু HSৰ ষ্টুডেণ্টবোৰ সহজ চেপ্টাৰটো পঢ়ক ইজি বুলি থৈ নিদিব আৰু সহজ বুলি থৈ নিদিব পুৰা অহৰহ পঢ়ি থকা কণ্টিনিউ পঢ়ি থকা 12 hours 2 hours কৰি কণ্টিনিউ দি থকা চ' আপোনালোকে বহুত ভাল ৰিজাল্ট কৰিব মই আশা কৰিছোঁ সেইদৰে সেই চৰাইজনীৰ দৰে সহজ কাম বুলি আজাদিত শুই খাই পাখিবোৰ দি লাথঙা হৈ গ'ল তো কি হৈ গ'ল উৰিব নোৱাৰা হৈ গ'ল তাৰপিছত কি হৈ গ'ল চৰাইটো উৰিব নোৱাৰা হৈ যোৱাৰ ফলত কি হৈ গ'ল
টেন টেৰে মৰি গ'ল, উৰিব নোৱাৰে আৰু আধাৰ কেনেকৈ দিব? আৰু কৃষকজনে তো পাখি লাগে, তোৰ পাখি দিব নোৱাৰিলে কৃষকজনে সেই চৰাইজনীক কিয় কীট পতংগ পৰুৱাবোৰ দি থাকিব বিনামূলীয়াত? কোনো নিদিয়ে ন। সেইকাৰণে সহজ কাম কেতিয়াবা কঠিন হৈ পৰে। থেংক ইউ ৱাচিং দিছ ভিডিঅ' এণ্ড দিছ লাইক এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব দিছ চেনেলছ। Sometimes I will trying to say this type of story. তো HSLCৰ ছাত্ৰ ছাত্ৰীবোৰ শুই নাথাকিব সহজ কাম বুলি আৰু সহজ চেপ্টাৰ বুলি থৈ নিদিব, জাপি থৈ নিদিব, টান হৈ যাব পাৰে। তো মই সেইটোৱে ক'ব বিচাৰিছোঁ। মই এই বিশাল কি ধুনীয়া পথাৰৰ মাজত বহি কি ধুনীয়া লাগি গৈছে, অকলে অকলে বহি আছোঁ আৰু অকলে অকলে কৈ আছোঁ। এইটো ওচৰত পুখুৰী এটা, বহুত ভাল লাগিছে। কেতিয়াবা আপোনালোকে এনেকৈ ট্ৰাই কৰিবা, অকলে অকলে বঢ়িয়াকৈ বহিবা আৰু কথাবোৰ ভাবিবা, কি ভাল লাগে, কি ধুনীয়া লাগে। আহা মই সেই কমচে কম ইয়াতে 2 hours মান হ'ল বহি আছোঁ। এতিয়া বাই বাই, এতিয়া মোৰ ঘৰত যাওঁ আৰু বহুত ভাল। এদিনাখনেই পাহাৰত যাম বাৰু, পূৰা ৰিক্সি লৈ যাম, পূৰা একদম ট্ৰেকিং কৰিম, তাৰপিছত দেখাম তাতে পাহাৰত কেনেকুৱা কি আছে। তো আপোনালোকে চাই থাকক, কেতিয়াবা দেখাম। এতিয়া বাই বাই।